নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এইটো ভিডিঅ' আচলতে 2021 চনৰ বহাগৰ বিহুৰ আমি যি কৰ্মশালা কৰিছিলোঁ কৰ্মশালা পাতিছিলোঁ আমি আচলতে প্ৰত্যেক বছৰে পাতোঁ সেই দিনকেইটাত মই লৈ থৈ দিয়া কেইটামান ভিডিঅ' শ্বট মই আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে যদি চাই ভাল পায় ডেফিনেটলি লাইক কৰিব কমেণ্ট কৰিব আৰু এয়া 2021 চনৰ বিহু কৰ্মশালা য'ত মোক প্ৰশিক্ষক হিচাপে মাতিছিল ইয়াতে মই এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ দৃশ্য লৈ থৈ দিছোঁ আমি বিহু শিকোৱা মই বিহু শিকোৱা আৰু আমাৰ কিছুমান সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত বা নিউজ চেনেলে আহি পেলাই কেনেকৈ ৰিপৰ্ট কৰিছিলে চ' গোটেইখিনি আছে আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব বাকী ভিডিঅ'টো চাব ৰঙালীক আদৰিবলৈ আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰিছে কি ক'ব এখন বিহু বুলি ক'লে আচলতে মনত আমাৰ বেলেগ এটা আনন্দ আহি যায় আৰু আমি প্ৰত্যেক বছৰে চিৰাজুলীবাসী ৰাইজে এনেকৈ ইয়াত সকলোৱে গোট খাই বিহুৰ চৰ্চা কৰোঁ আমাৰ স্থানীয় শিল্পীবিলাকে সকলোৱে গোট খাই আমি বিহুটিক এনেদৰেই বছৰৰ আৰম্ভণিত সম্ভাষণ জনাওঁ আদৰণি জনাওঁ আৰু সঁচাকৈ আমাৰ এইটো দায়িত্ব আচলতে প্ৰত্যেকজনেই বিহু নাচ জানিব লাগে অসমীয়া হিচাপে গতিকে আমি সেই দায়িত্বই পালন কৰি আছোঁ আৰু মই এফাকি বিহু নামেৰে বহাগীক আদৰিবলৈ বিচাৰিছোঁ ধুমুৰ ধুমুৰ খুন্দনা তামোল খুন্দে আইতায়ে বুঢ়ী আইতাৰ ততে নাই তাৰেনো মাজে মাজে কেতিয়াবা আকৌ মনে গ'লে আইতায়ে বিহু নাময়ে ফাকি গাই ধন্যবাদ হয় বিগত বৰ্ষত কৰোণা কালত স্তব্ধ হৈ আছিলে জনজীৱন বিহুকে আৰম্ভ কৰি সকলো পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ঢোল পেঁপাৰ শব্দত ৰজন জনাইছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ ঢেকীয়াজুলিৰ চিৰাজুলিতো ঢোল পেঁপাৰ মাতত নাচনীয়ে ভাঙিছে খামুচীয়া কঁকাল বহাগৰ জাননী পাই এতিয়া তৰণি নাই অসমীয়াৰ গাত চিৰাজুলিৰ লোক কলা কৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত চলিছে হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি বিহু সংস্কৃতি নৱপ্ৰজন্মৰ মাজত শুদ্ধ ৰূপত ধৰি ৰখাৰ বাবে আয়োজন কৰিছে বিহুৰ কৰ্মশালা কৰোণা কালত স্তব্ধ হৈ আছিলে জনজীৱন বিহুকে আৰম্ভ কৰি সকলো যি উৎসৱমুখৰ পৰিৱেশ স্তব্ধ হৈ আছিলে পুনৰ আপোনালোকে দেখিবলৈ পাইছে যে এই বৰ্ষত কৰোণাৰ মাজতো এনেধৰণে ওলাই আহিছে সকলোৱে আনন্দমুখৰ পৰিৱেশ উৎসৱমুখ কেন্দ্ৰৰ উদ্যোগত এফাকি বিহু ও জানো ঐ নাম ডাঙৰ শিল ৰে ঐ শাকু ককা মোৰ ঢুলীয়া ও আইতা মোৰ নাচনি ঐ নে নাচি কেনে কৈ থাকো আমি দ্বিতীয়তে সম্বৰ্ধিত কৰিবলৈ খুজিম আমাৰ এই বিহু কৰ্মশালাৰ এগৰাকী অন্যতম প্ৰশিক্ষক তথা এগৰাকী আমাৰ এই অঞ্চলৰ জনপ্ৰিয় নৃত্যশিল্পী কংকনা কেওঁটক গীতুমণি বৰা বাইদেউক সম্বৰ্ধিত কৰিবলৈ মই অনুৰোধ জনাইছোঁ প্ৰথমতে এখন গামোচা আৰু এয়া হৈছে আমাৰ ৰাতি বিহু তাৰমানে অনুষ্ঠানটো শেষ হৈ যোৱাৰ পিছত আমি ৰাতি ফূৰ্তি ফাৰ্তা কৰি বিহু গাইছিলোঁ আমাৰ যিখিনি মুখ্য সাংস্কৃতিক কৰ্মী মোৰ শ্ৰদ্ধাৰ সুজিত কটকী খুৰা দাদুল খুৰা অনিল খুৰা সকলোৱে মিলি আৰু তেওঁলোকৰ খুৰীহঁত আৰু ডেকা গাভৰু সকলোৱে মিলি সৰু ল'ৰা ছোৱালী বা একেবাৰে ক্ৰমান্বয়ে একেবাৰে সৰুৰ পৰা বুলি একেবাৰে বয়সস্থলৈকে আমি সকলোৱে মিলি আমি ৰঙালী বিহু এনেকৈ উদযাপন কৰিছিলোঁ বিহু কৰ্মশালাটোৰ শেষত আমি মুখ্য অনুষ্ঠান পাতিছিলোঁ সকলোকে পুৰস্কাৰ দিছিলোঁ আৰু তাৰ শেষত আমি এনেদৰে
সকলোৱে আমি এনেকৈ ৰঙালী বিহু উদযাপন কৰিছিলোঁ আমি এনেকৈ ফূৰ্তি কৰিছিলোঁ আৰু এয়া খুৰাহঁতে বহুত ধুনীয়াকৈ পুৰণা ঢোলৰ চাপৰ মাৰিছিলে গতিকে তাৰ কিছু অংশ আপোনালোকলৈ আগবঢ়াইছোঁ শুনক সঁচাকৈ কিছুমান পুৰণা বিহুৰ গীতে আমাৰ মনত আমাৰ হৃদয়ৰ কোণত আগতেই সাজ বহুৱাই থৈ গৈছে সেই গীতবিলাক খুৰাহঁতে যেতিয়া সেইদিনা ৰাতি আকৌ গাইছিল খুব ভাল লাগিছিলে এইবোৰ আচলতে আমাৰ প্ৰকৃত সম্পদ আমি এইবিলাকক পাহৰি যাব নালাগে আমাৰ যি বিহু সংস্কৃতি সেয়া জীয়াই ৰখা দায়িত্ব আমাৰ বৰ্তমান নৱপ্ৰজন্মৰ আমাৰ দায়িত্ব গতিকে আমি সেই দায়িত্ব আচলতে সুকলমে পালন কৰিছিলোঁ বুলি সগৌৰৱে ক'ব পাৰোঁ আৰু এয়া তাৰেই প্ৰমাণ ভিডিঅ'টো এনজয় কৰক এয়া হৈছে কিছুমান পুৰণি ঢোলৰ চাপৰ যি চাপৰত কঁকাল ভাঙাৰ লগতে নাচনীয়ে কিছুমান বিভিন্ন ধৰণৰ অভিনয় প্ৰদৰ্শন কৰিব পাৰে যেনে ধৰক পথাৰত বোকা ৰোৱা কঠীয়া সিঁচা কঠীয়া তোলা আমি তাৰ মাজে মাজে কিছুমান ভংগীমা দেখাবলৈ চেষ্টা কৰিছোঁ খুৰাহঁতে ধুনীয়াকৈ পুৰণা চাপৰ বজাই আছে আমি ৰাতি বিহু উপভোগ কৰি আছোঁ নাচনীয়ে নাচি আছে ধুনীয়া পুৰণা গীত চলি আছে পুৰণা চাপৰ চলি আছে গতিকে সেইদিনা সঁচাকৈ আমি খুব এনজয় কৰিছিলোঁ খুব সুন্দৰকৈ আমি ৰাতি বিহু উদযাপন কৰিছিলোঁ আৰু আমি সকলোৱে উপভোগ কৰিছিলোঁ আচলতে ক'ব গ'লে প্ৰকৃতাৰ্থত আমি সেইদিনাখন উপভোগ কৰিছিলোঁ আৰু এই ৰাতি মাজনিশা 2টা বজাত 1:30-2টা বজাত এটা বস্তু বিশেষকৈ মন কৰিবলগীয়া সৰুৰ পৰা ক্ৰমান্বয়ে একেবাৰে গাভৰু ডেকাৰ পৰা ধৰি একেবাৰে বয়সস্থ মানুহলৈকে সকলোৱে এটা বস্তু মন কৰিবলগীয়া যে আমি সকলোৱে মানে সময়ৰ কথা পাহৰি আমি সকলোৱে ইমান ধুনীয়াকৈ উপভোগ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টিত এটা বস্তু দেখিবলৈ পাব যে একেবাৰে সৰু বয়সৰ ল'ৰা ছোৱালীও নাচি আছে সকলোৱে ডেকা বোৱাৰী সকলোৱে খালি বিহুটো এনজয় কৰি আছে চ' এই বস্তুটো খুব বেছি এটা মানে মন কৰিবলগীয়া দিশ সেইদিনা আমাৰ আচলতে সেইদিনাখন কেনেকুৱা অনুভৱ হৈছিল সেইটো আমিহে ফিল কৰিব পাৰোঁ আচলতে ভিডিঅ'টো চাই আপোনালোকে অনুভৱ কৰিব নোৱাৰিব তথাপিও মই স্মৃতি ৰৈ যাওক বুলিয়ে ভিডিঅ'টো বনাইছিলোঁ আৰু দেৰিকৈ হ'লেও আপলোড কৰিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টি গতিকে আপোনালোকে চাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব সেইদিনাৰ আৰু এটা মন কৰিবলগীয়া দিশ হৈছে এগৰাকীয়ে গীত এটা গাই শেষ কৰিব নাপায়হে লগে লগে আৰু এগৰাকীয়ে গীত ধৰে মাত্ৰ সঁচাকৈ আমি সেই দিনটো উপভোগ কৰিছিলোঁ সঁচাকৈ আচলতে স্মৃতিৰ পাতত ৰৈ যোৱা এটা বিশেষ দিন যিটোৰ অনুভৱ কেৱল আমি কৰিব পাৰোঁ আৰু কেমেৰা পাৰ্চন হৈছে মোৰ মা বেক কেমেৰা মোৰ মা আছে গোটেইবিলাক ইমান ধুনীয়া ভিডিঅ' মায়ে শ্বুট কৰিছিলে গতিকে মা তোমাক ধন্যবাদ ইমান ধুনীয়া ভিডিঅ'বিলাক তুমি ৰাখি থৈছিলা কাৰণে আজি মই আপলোড দিব পাৰিছোঁ আপোনালোকলৈ ডেফিনেটলি আপোনালোকলৈ আগবঢ়াবলৈ পাৰিছোঁ আপোনালোকেও ভিডিঅ'টি কিছু হ'লেও সোৱাদ ল'বলৈ পাৰিছে আৰু এনেকৈ আমাৰ সেইদিনা ৰাতি বিহু শেষ হৈছিলে আকৌ আমি 2022ত ৰঙালী বিহুৰ কৰ্মশালা কৰিম বুলি সেইদিনাই প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ আৰু সেইমতে 2022তো ৰঙালী বিহু কৰ্মশালা কৰা হৈছিল আৰু তাৰ ভিডিঅ' মোৰ আছে নেক্সট ভিডিঅ'ত মই সেই 2022 চনৰ ৰঙালী বিহু কৰ্মশালাটো আমি কেনেদৰে উদযাপন কৰিছিলোঁ সেইটো মই আগবঢ়াম গতিকে চাই যাব মোৰ ভিডিঅ'সমূহ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ